তো হেল্ল' এভৰিৱান, আজি মানে ভিডিঅ' এটা বনাম বুলি ভাবি আছিলোঁ, কিন্তু ষ্টুডিঅ'ত আহি তাৰমানে ভিডিঅ' বনাব যে লাগে মই পাহৰিয়ে গৈছোঁ। তাৰমানে আজি মোৰ কপালত ফটা দেখা পাই আজি গম পাইছোঁ যে মই মন্দিৰত গৈছোঁ। মানে কি আজি গধূলি খুলিছোঁ ষ্টুডিঅ', মৰ্ণিঙত খোলা নাছিলোঁ। মৰ্ণিঙত আজি গ'লোঁ মই তাৰমানে মন্দিৰত, সন্যাসী মন্দিৰত গ'লোঁ। আমাৰ ইয়াৰে ওচৰতে হয়, মই এইটো মন্দিৰত প্ৰায় যাওঁ। তাৰমানে আগত যদি মই কিবা ভিডিঅ' বনাইছোঁ যদি দেখা পাব কিজানি, তাত যোৱা ভিডিঅ' আছে মোৰ চেনেলত। চ' তাত গ'লোঁ আজি ৰাতিপুৱা, গৈ কিনে মানে আহি কিনে এতিয়া ক্লাইণ্ট আছে, চ' ষ্টুডিঅ'ত আহিছোঁ। ষ্টুডিঅ'ত আহি কিনে ষ্টুডিঅ'টো খুলি ভাবিছোঁ আজি এটা ভিডিঅ' বনাম, কিন্তু মানে ষ্টুডিঅ'ত আহি ইটো কৰোঁতে মানে ভিডিঅ' যে বনাব লাগে মানে পাহৰি আছোঁ চব। তো মোৰ চুলিখিনিও লাহে লাহে গাজি আছে, চুলিখিনিও মানে খিচিৰ মিচিৰ হৈ আছে একদম। সেইটো কাৰণে মানে হেলমেট পিন্ধি আহিছোঁ, মই বাইক লৈ আহিছোঁ, হেলমেট পিন্ধি আহিছোঁ। চ' আজি কি ৰেটু আছে আপোনালোকক দেখাম বাৰু, ক্লাইণ্ট আহি লওক আগতে, তাৰপিছত ধুনীয়াকৈ গোটেইখিনি দেখাই আছোঁ। আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মানে টেটুৰ নতুন ধুনীয়া ভিডিঅ'বিলাক দেখা পাব। তো চাই থাকক ভিডিঅ'টো, ক্লাইণ্ট আহক, তাৰপিছত ধুনীয়াকৈ কি ৰেটু বনাই মই দেখাই আছোঁ। তো মানে এতিয়া ক্লাইণ্ট আহিল, ক্লাইণ্টে মানে এইবিলাক ডিজাইন চিলেক্ট কৰিছে, ইয়াৰে এইটো দুটা ক্লাইণ্ট, ইমানবিলাক টেটু এইবিলাক কৰিব লাগিব। চ' এইখিনি মই ষ্টেনচিলখিনি বনাই লৈ এতিয়া কৰতে দেখাই আছোঁ। তো আমাৰ ষ্টেনচিল ৰেডি হৈ গ'ল, দেখাই আছোঁ। ষ্টেনচিল ৰেডি পূৰা একদম। চ' এতিয়া মানে ক্লাইণ্টে আহিলে টেটুটো বনাই আছোঁ। চ' ক্লাইণ্টে কিবা খাবলৈ গৈছে, ক্লাইণ্টে খাই লৈ আহক, আহিলে বঢ়িয়াকৈ বনাম টেটুটো, আপোনালোককো দেখাম। তো দেখিলে ৰেটুকেইটা কমপ্লিট হৈ গ'ল, গোটেইকেইটা ৰেটু একদম কেনেকুৱা লাগিছে ৰেটুকেইটা কমেণ্ট বক্সত ক'ব। কমেণ্ট বক্সত কমেণ্ট কৰিব পাহৰি নাযাব আপোনালোকে। কমেণ্ট কৰিলে মানে ভাল লাগে, মানে কাৰ কি মানে মনৰ ভাৱ সেইটো মানে গম পোৱা যায়, টেটুবিলাক দেখি কেনেকুৱা লাগে আপোনালোকৰ গম পোৱা যায়। চ' কমেণ্ট কৰিব কমেণ্ট বক্সত কেনেকুৱা লাগিছে টেটুবিলাক। তো লগতে আপোনালোকে আৰু এটা বস্তু কমেণ্ট কৰিব, কেনেকুৱা টাইপৰ ভিডিঅ' তাৰমানে চাব খোজে ষ্টুডিঅ'ৰ, সেইটো বস্তু কমেণ্ট বক্সত জনাব। মানে ইনফৰ্মেটিভ ভিডিঅ' লাগে নে টেটু আফটাৰ কেয়াৰ ৰিলেটেড ভিডিঅ' লাগে নে টেটু মেকিং ভিডিঅ' লাগে, কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট বক্সত ক'ব, সেনেকুৱা ভিডিঅ'লৈ আনিবলৈ তাৰমানে ট্ৰাই কৰিম। আৰু এইফালে দেখিছে এইবিলাক কি কৰি থৈছে, মানে ইয়াত এই যে দেখি আছে আপোনালোকে, এইখনত এইটো ৰুমত এখন মানে নতুন দোকান আহিব, তো তাৰে কাৰণে মানে কাম কৰি আছে সিহঁতে। আৰু এটা বস্তু আপোনালোকক মানে দেখাই দিওঁ, এই যিখিনি দেখিছেনে মোৰ এইখিনি মানে চিৰি গৈছে, এইখন বহুত পুৰণাও হ'ল, তো ভাবি আছোঁ এইখনো চেঞ্জ কৰিম। আৰু এটা বস্তু এই চাওক আপোনালোকে গ্ৰাফিক্সবিলাক, এই মোক গোটেই গ্ৰাফিক্সখিনি এবাৰ মানে চেঞ্জ কৰিম বুলি ভাবি আছোঁ। এই গ্ৰাফিক্স মানে বহুত পুৰণা হ'ল, মই যেতিয়া ফাৰ্ষ্ট ষ্টুডিঅ' দিছিলোঁ তেতিয়াৰে গ্ৰাফিক্স। তো আপোনালোকে কমেণ্ট বক্সত ক'ব এইখিনি চেঞ্জ কৰিব লাগে নে নালাগে, কমেণ্ট বক্সত এবাৰ জনাব সকলোৱে। তো মানে আজি হৈছে নেক্সট ডে মই ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' ষ্টুডিঅ'ত যাব পূৰা ৰেডি হৈ লৈছোঁ, একদম পূৰা ফুল ৰেডি। বেকগ্ৰাউণ্ডত পূৰা গামোচা মেলি দিয়া আছে, মানে গা পা ধুই আহিলোঁ। চ' ৰেডি হৈ ল'লোঁ। এতিয়া মোৰ বস্তুখিনি পূৰা পেক কৰি ষ্টুডিঅ'ত গৈ আছোঁ। ষ্টুডিঅ'ত যাই দেখাই আছোঁ, মানে ক্লাইণ্ট আছে এতিয়া, ক্লাইণ্টে কি ৰেটু বনাই কি কৰে সকলোখিনি দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক। তো এতিয়া ষ্টুডিঅ'ত আহি গ'লোঁ, আৰু মানে ক্লাইণ্টে ফোন কৰিছে, ক্লাইণ্ট আহি আছে। চ' মই বাকীখিনি যিমান কাম আছিল মই কৰি দিলোঁ চব বঢ়িয়াকৈ, ধূপ ধূনা দিয়া সকলো কাম শেষ মোৰ। আৰু এতিয়া লেপটপটো অন কৰি লৈছোঁ, ইয়াত অলপমান কাম আছে সৰু, মানে ক্লাইণ্ট এজনক মই কিবা দুটা ডিজাইন পঠাব লগা আছে। চ' ডিজাইনটো পঠাই লওঁ, ক্লাইণ্টটো আহি লওক, সেইটো ক্লাইণ্টক কি টেটু বনাই বা কি কাম আছে, মানে এনেই টেটু বনাম বুলি কোৱা নাই, আহিছোঁ বুলি কৈছে। চ' ক্লাইণ্টটো আহি লওক, বাকী আপোনালোকক দেখাই আছোঁ, আৰু ভিডিঅ'টো চাই থাকক। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো ক্লাইণ্ট আহি আছে, ক্লাইণ্টে এইটো বনাব, মই ষ্টেনচিল বনাই ৰেডি কৰি ৰাখোঁ এতিয়া। চ' ক্লাইণ্ট আহিলে টেটুটো বনাব আৰম্ভ কৰিম। তো আমি ষ্টেনচিল এপ্লাই কৰি দিলোঁ এতিয়া, এয়া চাওক। তো ফাইনেলি আমাৰ টেটুটো কমপ্লিট হৈ গ'ল। এয়া চাওক কেনেকুৱা লাগিছে টেটুটো।
এই বাইদেউগৰাকীৰ নাম আছে আৰু তেখেতৰ হাজবেণ্ডৰ নাম লিখা আছে। চ' কালাৰিং আছে অলপ অলপ। কেনেকুৱা লাগিছে কমেণ্ট বক্সত ক'ব। তো দেখিলে টেটুটো কেনেকুৱা হৈছে। যিমান পাৰি মই বেষ্ট দিবলৈ ট্ৰাই কৰিছোঁ। চিম্পুল টেটু আছিল, বেছি একো মানে এনেকুৱা হেডেক নাছিল টেটুটো, চিম্পুল আছিল। চ' যিমান পাৰোঁ বেষ্ট দিবলৈ ট্ৰাই কৰিছোঁ টেটুটো। আৰু ক্লাইণ্ট মোৰ পুৰণা ক্লাইণ্ট হয়, মানে আগতে বনাইছে মোৰ তাতে টেটু। চ' সেইটোৱে। আৰু মানে এইখিনি এতিয়া মোৰ ঠিক কৰিব লগা আছে। এইখিনি কাম কৰিলোঁ, এতিয়া লেতেৰা পেতেৰা হৈ আছে একদম। আৰু টেটুটোত আমাৰ টাইম লাগিল, এইটো 1 ঘণ্টা 13 মিনিট লাগিল টেটুটোত। চ' এইখিনি টাইম লাগিল, মই এইখিনি অলপমান ঠিক কৰি লওঁ। আৰু ভাবিছোঁ আজিৰ টেটুটো চাই কি ক'ম, আজিৰ ভিডিঅ'টো এইখিনিতে টেগ কৰোঁ। আৰু লগ পাই আছোঁ এটা নেক্সট ভিডিঅ'ত, নেক্সট এটা টেটু লৈ আহিম বা নেক্সট কিবা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজত। চ' আজিলৈ বাই বাই, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।